Ozan, কি ব্রেকআপ এ ব্রেকআপ সাহেব মই নাজনো কলি ব্রেকআপ হৈ যায় নেকি কিবা নহব এনেকে কেনে বলে দেখোন হাও কাটলা ও কি কান্দি আছা কান্দা নাই কান্দি কি আছা তই কান্দা নাই বুলি কৈছো দেখোন কান্দি আছা নাই কান্দা হা কান্দা নাই আপি বাদ দিছি নেকি কি আপি বাদ দিব একো বাদ দিয়া নাই একো আপি বাদ দিছে দে সেইকাৰণে কান্দছা কি আপি বাদ দিব মই কাপোৰ সলনি আপি হ'ব লাগে একো আপি চাপি একো হোৱা নাই কান্দি কি আছা তই কান্দা নাই বাই একলা বাদ দিলো গুৱাহাটীত কোনদিন আহিলি কালি কান্দি কি আছা ক'ত কান্দছো ঘৰচত মাৰি দিম কান্দা নাই বুলি কৈছো নাই কেনে কৰা দেখোন এইটো চাও এইটো চাওচোন নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে গডে বনাইছে দে মানে টাইম লৈছে অলপমান কিন্তু বনাইছে আমাৰ গাঁৱৰ কেইটাকহে কেম্বা দেখা কৰি থৈ দিছে কে গাঁৱত নহয় নি সেই আমাৰ গাঁৱত নহয় তোৰ ক'ৰবাত নতুন মাল আছে বনাইছে কিন্তু বনাইছে আৰু এই ক'ত যা তই এইটো নাই একলাই মোৰ ওচৰতে গুৱাহাটীত কোন থাকে গুৱাহাটীত আপোনাৰ যিয়ে মুখৰ বাছ আপি ভেল্টা হৈ যাব যোনে গুৱাহাটীত যোনে থাকে এই পঠাব গুৱাহাটীত কি কৰা ঠেলা চল তই গম পালি ঠেলা চল মিলছি অলপমান ৰিক্সা চলাও কিনো ক কি গাঁৱত দেখোন চাল দি দিয়া আহে চাৰ্ট তাৰ্ট পিন্ধি গুৱাহাটীৰ পৰা আহিছো চাল দিবই লাগিব ৰিক্সাহে চল নেকি তই মই পঠাম মই তই সেইগিলা খান নাই যা কি আছে তাৰে মানে চেলেঞ্জ আমাৰ দুটা হ'ব যাব অঁ তুমি ন মই পাহৰিছিলোঁৱে অ'কে হ'ব দিয়া মানে মোৰ মানে ফোনটো হেৰাই গৈছে এতিয়া ফোন কৰি দিবা নেকি আপোনাৰ নম্বৰ মোৰ লগত নাই কি কোৱা হে জমাই দিলা মোৰ নাম্বাৰ নাই ইমান বিখ্যাত এটা ইউটিউবাৰৰ নাম্বাৰ নাই চৰি কিন্তু নাই মই ইউটিউব নচলাওঁ লৈ 9101624091 কি অভদ্ৰ তুমি তোমাৰ লগতচোন ফোনটো আছে কি এটা বাহানা আৰু কথা পতাৰ বাহানা পুৰণা এটা আইডিয়া মানে মই গুৱাহাটীত থাকোঁ ৰিক্সা 1 লাখখন ৰিক্সা আছে ডেইলি 10 লাখ মান ইনকাম কৰোঁ আৰু টু মাছ মানি কি মানে মোক মানে তোমাৰ বহুত ভাল লাগিছে আৰু আই লাভ ইউ তো মই কি কৰোঁ আই লাভ ইউ তোৰ কৈ দে আৰু জীৱনৰ বাৰু কিবা 10 লাখ টকা দেখিছা নেকি আৰু নাই তোৰ কৈ দে অ'কে আই লাভ ইউ টু আৰু বেলেগৰ ফালে নাচাবা আৰু বেলেগ ল'ৰাৰ ফালে এইবিলাক বাই বাই অ'কে বাই বাই হেই এটা কথা কি জানো না কি ৰ'বা এৰে আগতে কোনোবা এটা পাইছিল নেকি আছিল আছিল কি কৰে বুলি কৈছিল সি তাৰ বোলে 1 লাখ মান কিবা ৰিক্সা আছে সি একদিনত বোলে 10 লাখ নে কিয়ে পাই বোলে ঘণ্টা আছে তাৰ ইমান ৰিক্সা তাৰ এখানে ৰিক্সা আছে তাকো সি যাবৰ পেলাই আৰু তাৰ দাঁতকেইটাতো দেখা নাই তুমি সি দাঁতেদি যাবৰ পেলাই সেইকাৰণে তাৰ দাঁত লেতেৰা সেইগিলা বাদ দে যা এটা কথা কি মই একদিনত 150 টকাকৈ পাওঁ সেই 150 টকা গোটেই তোমাৰ নামত খৰচ কৰি দিম মোক ভাল পাব নাই কওঁ পাম কি পাম বা আই লাভ ইউ বুলি কওঁ আই লাভ ইউ তাই ভাল লাগছে অলপ গাছা তই সঁচাই এছ দে নাই তো নাই কিয় কৈছে না নাই যদি এছ দিছা এখন কি দেখিছা না এক ঘোচাই মাৰিম চকু যে আমাৰ গোটেই আনব এতিয়া মই যাওঁ গধূলি লগ কৰিম যাওঁ দে বাই মা ইমান ট্ৰাফিক হচ্ছে আজি খানা হ'ব খানা মই পিঁয়াজ নাজিম তই ভাত বনাবি হা হৈছে পাগলা মাৰি দিওঁ এই এফালে যোৱা আপিটো পঠছি আজি যোৱা আপিটো তই পতিছা সিদিনা যোৱা আপিটো মই পতিছোঁ আজি নহয় সিদিনা যোৱাটোৱেই পঠছি সিদিনা যোৱাটো ইয়েছ দিছি এতিয়া মই মোৰ চকু সময়তে ইয়েছ দিছি এতিয়া ইয়েছ দিছি মোক
ইয়েছ দিয়া নাই মোৰ চকুৰ সন্মুখতে মোক কৈছে ইয়েছ ইয়েছ এনেকৈ কৈছে এই তোক ইয়েছ দিয়া নাই তাই কৈছি যে আপা এটা আহিছিল তাৰ কেম্বা মুখত বাঁচ তাক নুই দিছোঁ মই মোক ইয়েছ দিছি হেংকে কনে এইটো ক'ত তই গৈছিলি তোৰ মুখত থু মাৰি দিছে মোক ইয়েছ দিছোঁ এই গাড়ী কেনে কৰা আছে মোক ইয়েছ দিছি নাই দিয়া ইয়েছ মোক ইয়েছ দিছে মোক দিছি আই মই কিন্তু মাৰ দিম একদম খুচোচ ইয়েছ দিছোঁ আমাক ইয়েছ দিছি তাই মোকো যে ইয়েছ দিছে তাই পিছত যাওঁ তাই এনে মোক ইয়েছ দিছে যদি মোক ইয়েছ দিছে তই লেংটা আহিব তই ভাবছোন লেংটা আহিলে কেনে লাগিব মই কিয় ভয় কৰিম মোকো ইয়েছ দিছি তই নামটো আহিব লাগিব ইয়েছ দিছে যে মোক এতিয়া তাৰ ওচৰত যাম যাবি না এনেও যাম না মোক ইয়েছ দিছে আমাকো ইয়েছ দিছি আমি ভয় নকৰোঁ যাওঁ এই ক'ত মৰলাকে এটাতো ধাবাত ৰখিয়ে আছে আৰু এটাতো কালি ব্লক মাৰছোৱে এই ভগৱান ইমান হেণ্ডচম কৰি কিয় জন্ম দিলা মোৰ যদি 10% যদি কুলজিত আৰু ভাৰ্গৱক দিলা হয় মই বহুত শান্তি পালোঁ হয় আহিছোঁ দে আহিছা ইমান টাইম ক'ত আছিলা হা আজি মা ঘৰত নাই ময়ে কাম কৰিব লাগে এই মা ঘৰত নাছিল না কাৰোবাৰ ল'ৰাৰ লগত চেনি খাবা গৈছিলা সঁচাকে মা নাছিল ঘৰত সঁচা সঁচা মোকে ভাল পাওঁ না অঁ দে হ'ব দে কি গলা মই যে একশো তই দেখছা অঁ এটা পাৰ এটা পি এই কুত্তাটো ক'ৰ পৰা আহিছে মাজত টকা দিছে যে নাই সেই বয়ফ্ৰেণ্ড নহয় তোমাৰ হৈ যা এই কেনে কৰা যদি বয়ফ্ৰেণ্ড হয় একে এনেকে মাৰিম যৌ সেই কি কৰা যৌ অ' দাদা কোন হয় আপোনালোক অলপ পাওঁ অলপ ভাল কি ভাল পায় বয়ফ্ৰেণ্ড নেকি তই অঁ ইয়াক দিছিলি না ইয়াক দিছিলোঁ এই মোকো দিছিলি না দিছিলোঁ আমাক দুটাকে এছ দিছি কি কি আহিছে মাজত এডাল কিছু তিনিটা হাঁহে খাব পাৰে নেকি তই যা একো নহয় দিয়ক এটা পিল 7টা মানে মাৰি খাট পাইছে নে অ' জান তুমি ইয়াতে কি কৰিছ হাই আপা সপাৰ মাজত কোনি তোকো এছ দিছে য়েছ তাইৰ লগত মই ভাল পাওঁ ৰিলেশ্যন আছে তাই এই মাহত আমাৰ বিয়া আছে চবকে কি আহিছে চাংকে মই কাকো দুখ নিদিওঁ মই চবকে কাৰণে ইয়েছ দিছোঁ চবকে আই লাইক ভোজ মই ডাঙৰ ভোজ আৰু হয় নেকি কিবা দিয়ে ভোজ খাই বোলে যা আমি খাব যাওঁ আমাৰ কি হ'ব এতিয়া হ'ব যোৱা কিবা কাম বেলেগক পঠাম আপি ৰাখাৰ হাই গাইজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো বাই